দীপকিনো কেনেকুৱা বতাহ মাৰিছে তাতে পৰিৱেশটো কিমানেই বেছি ভাল লাগিছে মোৰ ভাল লাগিছে সিহঁতৰ ভয় লাগিছে তোমাৰ পৰি পৰি যায় কলিজাৰে কুহে কুহে প্ৰেমৰে নৈ বয়া উশাহৰে মোৰ সেকেন্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ কি খবৰ সকলোৰে মোৰ বৰ্তমান ভাল আৰু আজি বিশেষকৈ বেছি ভাল এঠাইলৈ আহিছোঁ আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব ভিডিঅ'টো সম্পূৰ্ণ চাব কলৈ যাওঁ দেখুৱাই আছোঁ ইয়াৰ পৰা চেলছ গাই আহিছোঁ ইফালে আমাৰ ভণ্টি আহি আছে তাৰপিছত দুজনী আছে সৰু সৰু ভণ্টি সিহঁতে চাইকেল কেইখন লৈছে মই চলাই আহিছোঁ এতিয়া বৰ্তমান অকণ নামিছোঁ আৰু ৰাস্তা বহুত বেয়া আছে পানী আছে কালি ৰাতি বহুতেই বেছি বৰষুণ দিলে বতাহ কেনেকুৱা মাৰিছে তো এতিয়াও বতাহ মাৰি আছে পুৰা বতাহ তো বলক এতিয়া অলপ গৈ আছোঁ এইখিনি ৰাস্তাটো অলপ বেয়া আছে তাৰপিছত ভাল আৰু কলৈ গৈ আছোঁ চাই থাকোঁ আহিছোঁ পুৰা চাইকেল মাৰি মাৰি আহিছোঁ বহুত দিনৰ পিছত চাইকেল আমি এতিয়া আহি পালোঁ গেটখন দেখি হয়তো আপোনালোকে গম পাইছে আমি আহিছোঁ কন্যাকা আমাৰ যি চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ছাৰ শ্ৰী পদ্ম হাজৰিকাদেৱ তেওঁৰ যি কন্যাকা বহুমুখী কৃষি পাম আছে আমি তালৈ আহিছোঁ এতিয়া ভণ্টিহঁতে ফটো উঠিবলৈ ৰখি আছে বলক এতিয়াতো ভিডিঅ'লৈ সোমাই যাওঁ ভিডিঅ'লৈ সোমাই আমি আপোনালোকক অলপ দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ আৰু বলক গেটখনৰ পৰা সোমাই প্ৰথমতে নামঘৰটোৱে পায় তো নামঘৰটোকে মই অলপ দেখুৱাই দিছোঁ আপোনালোকক ইয়াত এতিয়া অলপ এনেই সোমাইছোঁ একো নেখাওঁ বাৰু হ'লেও অলপ দেখুৱাইছোঁ আৰু এতিয়া যাম আমি এইফালে বলক গৈ থাকোঁ এতিয়া এইটো জেগালৈ বনাই আছে সম্পূৰ্ণ হোৱাই নাই তো মই আকৌ এদিন আগতে আহিছিলোঁ আজি আকৌ ছেকেণ্ড টাইম আহিছোঁ বহুত ধুনীয়া সম্পূৰ্ণ যেতিয়া হ'ব তেতিয়া আকৌ এদিন দেখুৱাম আপোনালোকক কেনেকুৱা লাগিছে দেখুৱাইছোঁ ভাগৰ লাগি গৈছে ভিতৰত সেইটো মুঠি পাই পাতো হয়তো মই ভাবিছিলোঁ গোটেই পামখন দেখুৱাম বুলি কিন্তু চাৰ্জ নাই আৰু 10% আছে মাত্ৰ এতিয়া নোৱাৰিম আৰু দেখুৱাবলৈ সেইখিনিকে দেখুৱালোঁ গেটৰ ওচৰত যিখিনি আছে সেইখিনিকে আপোনালোকক দেখুৱাই দিছোঁ আকৌ এদিন আহি পেলাই গোটেই পামখন দেখুৱাই দিম ভাগৰ লাগিছে ইহঁতে বহি আছে ভিতৰলৈ গৈ ফটো কেইটামান উঠিলোঁ কি মজা লাগিছে পুৰা বতাহ মাৰি আছে অলপ অলপ
সন্মুখৰ যিটো আছে সেইটো অলপ ভাল কৰি বনাইছে হয়তো বলকচোন আমি ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ গৈ ফটো কেইটামান উঠোঁ আৰু ঘৰলৈ যাম আৰু সেইটো ভাল লাগিছে ভিতৰলৈ গৈ ফটো কেইটামান উঠিলোঁ ফটো উঠিলোঁ এতিয়া আমি মানে ঘৰলৈ যাম আৰু ব'লা হোৱাই নাই এতিয়া সম্পূৰ্ণ হোৱাই নাই এতিয়াতো বহুতেই বেছি বাকী আছে এতিয়াই মানে বহুত মানুহ আহি থাকে ইয়ালৈ চাবলৈ আৰু হোৱা যেতিয়া কমপ্লিট হ'ব তেতিয়াতো আকৌ বহুতেই বেছি আহিব আপোনালোকে আহিব বহুতেই বেছি ধুনীয়া বহুত ডাঙৰ হয় ঘূৰিবলৈতো শেষ কৰিব নোৱাৰি কিন্তু মই যিখিনি মানে গেটৰ ওচৰতে আছে সন্মুখতে সেইখিনিকে দেখুৱাইছোঁ আৰু তাৰোপৰি মোবাইলটোতো চাৰ্জ নাই কৈছোঁৱেই তো এতিয়া বলক আমি ঘৰলৈ গৈ থাকোঁ শ্বৰ্টকাট আকৌ এটা বেছি ওচৰৰে ৰাস্তা এটা আছে ইফালেদি যাম এতিয়া আমি কিন্তু ৰাস্তাটো ক'ত আছে গৈছিলে বলক গৈ থাকোঁ এতিয়া ঘৰলৈ আমি এইটোৱেদি যাওঁ বোলা অ' খুৰা এইটো যদি এই হেৰি যে খাহী মৰণাটো যে ওলাই ফেলে যাব পাৰি নেকি নোৱাৰে নহয় নহয় এইকণ যে মৰণাকুৰি যে স্কুলখনৰ এইফালে কাণেদি যাব পাৰি যে এইটো নহয় নেকি অঁ অঁ আহা এই আগেদি যে সোমাব লাগিব নেকি ন অঁ এইফালে আছে আমাৰ জীয়া ভৰলী নদীখন এইখিনি পৰা মই ভালকৈ দেখি আছোঁ বাৰু এইফালে আছে ভৰলী ব্ৰিজ আপোনালোকে ভালকৈ নেদেখিব বাৰু মই দেখি আছোঁ কেমেৰাত ভালকৈ দেখি ধৰিব নোৱাৰি ৰাস্তা দি আহিছোঁ শ্বৰ্টকাট কৰিবলৈ তো ইহঁত দুজনীয়ে ভয় কৰি আছে যেন ঘৰত নেপামগৈ নেকি নোলামগৈ নেকি ঘৰত অ' বৌ কি কৰিব আছে বতাহ মাৰিছে তাতে পৰিৱেশটো ইমানেই বেছি ভাল লাগিছে মোৰ ভাল লাগিছে সিহঁতৰ ভয় লাগিছে তোমাৰ পৰি যায় ভাগৰ লাগিছে মোৰো ভাগৰ লাগিছে কিন্তু বহুতেই বেছি ভাল লাগিছে ইমান ধুনীয়া বতাহ মোক বোলা সিহঁতে ঠাই বোলে পলাব মইহে পলাম সিহঁতে ঠাই বোলে অঁ ৰাস্তা পায়ে গৈছোঁ ইমান বেছি গেট খুলি নিদিলে ওপৰ পাৰ হৈ যাম আমি ইফালেদি নামি যাম নামি গৈ একেবাৰে আমাৰ ঘৰৰ সন্মুখত বুলি ক'লেও ভুল নহ'ব আমাৰ ঘৰৰ সন্মুখতে আমি যাম ৰাস্তাটো পকী কৰা নাই কাৰণে অলপ দূৰ যেন লাগিছে কিন্তু এনেই
আছে গেটখন যদি তলাল মাৰি থৈ দিয়ে আমাক যাব পাৰিম নে নোৱাৰিম যে চিন্তা কৰি বলক গৈ থাকোঁ বাৰু কি হয় দেখা যাব ৰখিবা ঐ চলাই যাম ৰ'বা মোক এৰি থৈ পেলাই ইহঁতে আগত গৈ আছে এই কণেদি মনে মনে তলা মাৰি থৈছে কাৰণ আমি মনে মনে চাইকেলখন পাৰ পাইছোঁ কোনোবাই দেখিলে গালি পাৰিব এতিয়া যেন যেন গেটখন পাৰ হ'লোঁ এতিয়া বলক ঘৰলৈ যাওঁ ঘৰৰ ফোন কৰি আছে দেৰি হৈছে মোৰ ছোৱালীক ঘৰ আহিছোঁ স্কুলৰ পৰা তাই আহি পালে এতিয়া গৈ জলদি ঘৰলৈ যাওঁ যিহেতু চাই থাকক বহুত ভাগৰ লাগিল আহি পেলাইতো শুলোঁ টোপনি আহি গ'ল এতিয়া এন্ধাৰে হৈ গ'ল আৰু বহুত বহুত ধন্যবাদ আপোনালোকলৈ ভিডিঅ'টো পূৰা সম্পূৰ্ণ চোৱাৰ কাৰণে তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তো লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা পালে বেয়া পালেও জনাই দিব আৰু তো পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ আশাৰে আজিলৈ বাই বাই